প্ৰয়োজনীয় ভিডিঅ' আৰু খবৰবোৰৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব। হাই বন্ধু বান্ধৱীসকল, আমাৰ বিভিন্ন কম্পিটিটিভ এক্সাম যেনেকৈ টেট বা চি টেট আদিত বৰ্গমূল ওলোৱাৰ অংক বিভিন্ন ধৰণৰ অহাটো দেখা পোৱা যায়। আৰু যিহেতু এই কম্পিটিটিভ এক্সামবিলাকত সময়ৰ যদি আমি হাত ধৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ নম্বৰ কেৰি কৰাটো বহুত কঠিন হৈ পৰে। আৰু যিহেতু প্ৰত্যেকটো প্ৰশ্নৰ ওপৰত নিৰ্দিষ্টভাৱে সময় নিৰ্ধাৰণ কৰা থাকে, গতিকে আমি সেই অনুপাতে আমি আমাৰ উত্তৰবোৰো কৰি যাব লাগিব। গতিকে আজি মই আপোনালোকৰ আগত ইউ পি টেটৰ আছাম স্কোৱাৰ ৰুটৰ আমি কেইটামান ট্ৰিক্স দাঙি ধৰিম। নিশ্চয় আপোনালোকে এই ট্ৰিক্স ব্যৱহাৰ কৰি আপোনালোকে বৰ্গমূল অতি কম সময়ৰ ভিতৰতে কেইটামান ছেকেণ্ডৰ ভিতৰতে আপুনি যিকোনো সংখ্যাৰ বৰ্গমূল উলিয়াব পাৰিব। এতিয়া কথাটো হ'ল, বৰ্গমূল অতি সহজে উলিয়াব হ'লে প্ৰথমে আমি 1ৰ পৰা 10লৈকে সংখ্যাবোৰৰ বৰ্গসংখ্যা জনাৰ লগতে এই বৰ্গসংখ্যাৰ একক স্থানত থকা অংকটো আমি জানিব লাগিব। যেনেকৈ মই ইয়াত এটা টেবুল আপোনালোকৰ আগত দাঙি ধৰিছোঁ, সংখ্যা, বৰ্গ আৰু বৰ্গৰ একক স্থানৰ অংক। গতিকে প্ৰথমে চাওক, 1ৰ বৰ্গ সংখ্যাটো একেই আৰু ইয়াৰ একক স্থানৰ অংকটো তেনেকেই একেই। 2ৰ বৰ্গ 4 আৰু ইয়াৰ একক স্থানৰ অংকটো 4। 3ৰ বৰ্গ 9 আৰু ইয়াৰ একক স্থানৰ অংকটো, যিহেতু প্ৰত্যেকটো ছিংগুল ডিজিট গতিকে ইয়াৰ একক স্থানৰ অংকটো 9। আমাৰ 4ৰ পৰা যিটো ডাবল ডিজিট আৰম্ভ হ'ব, 4ৰ বৰ্গ সংখ্যা 16 আৰু 16ৰ একক স্থানৰ অংকটো হৈছে 6। তেনেকৈ 5ৰ বৰ্গ 25 আৰু ইয়াৰ একক স্থানৰ অংকটো আমাৰ 5। 6ৰ বৰ্গ 36 আৰু একক স্থানৰ সংখ্যাটো হৈছে 6। 7ৰ বৰ্গ হৈছে 49 আৰু ইয়াৰ একক স্থানৰ অংকটো হৈছে 9। যেনেকৈ 8ৰ বৰ্গ সংখ্যা হৈছে 64 আৰু ইয়াৰ একক স্থানৰ অংকটো 4। তেনেকৈ আছে 9ৰ বৰ্গ হৈছে 81 আৰু ইয়াৰ একক স্থানৰ অংকটো হৈছে 1। তেনেকৈ 10ৰ স্কোৱাৰ কৰিলে বৰ্গ হয় 100 আৰু ইয়াৰ একক স্থানৰ অংকটো হৈছে 0। বা 10 বা 100 বা 1ৰ লগত বা যিকোনো সংখ্যাৰ লগত যদি 0 থাকে তেতিয়াহ'লে ইয়াৰ একক স্থানৰ অংকটো সদায় 0ই হয়। গতিকে যেতিয়া আমি বৰ্গ সংখ্যাটো উলিয়াম বা তাৰ পৰা বৰ্গমূল উলিয়াম, তেতিয়াহ'লে এই যদি টেবুলটো যদি আমি সম্পূৰ্ণভাৱে আমি এবাৰ যদি মনত ৰাখিব পাৰোঁ, তেতিয়াহ'লে যিকোনো সংখ্যাৰ বৰ্গমূল আমি অতি সহজে আৰু কম সময়ৰ ভিতৰতে আমি উলিয়াই ল'ব পাৰিম। গতিকে বন্ধুসকল, এই টেবুলটো আপোনালোকে এখন মনত ৰাখিব আৰু যাৰ সহায়েৰে আপোনালোকে যিকোনো সংখ্যাৰ বৰ্গমূল তৎক্ষণাতে আপোনালোকে উলিয়াই ল'ব পাৰিব আৰু পৰীক্ষাৰ সময়ত আপোনালোকে ৰাহি কৰিব পাৰিব। আহক আমি দেৰি নকৰি আমি এটা উদাহৰণ আলোচনা কৰোঁ আৰু অতি সহজে আমি কেনেকৈ এটা সংখ্যাৰ বৰ্গমূল উলিয়াব পাৰোঁ তাক আমি অতি সহজে আমি বুজি লওঁ। আমি ইয়াত উদাহৰণ লৈছোঁ। প্ৰশ্ন: 576 সংখ্যাটোৰ বৰ্গমূল হ'ল A 36, B 16, C 24, D 14। গতিকে ইয়াৰ 4টাৰ ভিতৰত আমাৰ কোনটো হ'ব? গতিকে আমি সেইটো উলিয়াব হ'লে আমি প্ৰথমে কি কৰিব লাগিব, আমি অতি সহজে আমি কেইটামান ট্ৰিক্স মনত ৰাখিব লাগিব আৰু সেই ট্ৰিক্সকেইটা এপ্লাই কৰি পেলাই আমি বৰ্গমূলটো আমি উলিয়াই দিব পাৰিম। গতিকে 576 এই সংখ্যাটোৰ একক স্থানৰ অংকটো হৈছে 6। এই 6 সংখ্যাটো 1ৰ পৰা 10ৰ ভিতৰত থকা বৰ্গ সংখ্যাৰ কোনকেইটাৰ একক স্থানৰ অংক 6 আমি প্ৰথমে উলিয়াই ল'ব লাগিব। গতিকে আমি আগতে যিটো আমি টেবুল পাইছিলোঁ, সেই টেবুলটোত আমি যদি লক্ষ্য কৰোঁ তেতিয়া আমি পাম এই 6 সংখ্যাটো কি হ'ব লাগিব, আমাৰ 4ৰ বৰ্গৰ একক স্থানৰ অংক আৰু 6ৰ বৰ্গৰ একক স্থানৰ অংক। তাৰমানে আমি 4 আৰু 6ৰ বৰ্গৰ একক স্থানৰ অংক আমি 6 আমি গম পাই গ'লোঁ। এতিয়া আৰু 4 আৰু 6
গতিকে আমি কেনেকৈ কৰোঁ 5576 মই কি কৰিলোঁ 4 আৰু 6 ভাগ কৰি দিলোঁ হয় আমাৰ কি হ'ব আমাৰ বৰ্গমূলৰ সংখ্যাটোৰ একক স্থানৰ অংকটো 4 হ'ব নহ'লে 6 হ'ব গতিকে আমি নিশ্চিতভাৱে এইটো ওলাই ল'লোঁ যে যেটো আমাৰ ইয়াত আছে 36 আছে 16 আছে 24 আছে 14 আছে এতিয়া হয় কি কৰিব লাগিব আমাৰ বৰ্গমূলৰ সংখ্যা হয় 4 হ'ব নহ'লে 6 হ'ব এতিয়া চাওক ইয়াত 6 আছে ইয়াত 6 আছে ইয়াত 4 আছে ইয়াত 4 আছে এতিয়া কোনটো হ'ব আমি পাজলত পৰি গ'লো গতিকে আৰু উলিয়াবলৈ হ'লে কি কৰিব লাগিব চাওক একক স্থানৰ অংকটো এতিয়া একক স্থানৰ সংখ্যাটো কি হ'ব লাগিব চাওক হয় 4 বা 6 এতিয়া এইটো নিৰ্ণয় কৰাৰ আগতে কি কৰিব লাগিব আমি অকল লক্ষ্য কৰক একক স্থানৰ অংকটো হয় 4 হ'ব লাগিব নহ'লে 6 হ'ব লাগিব এতিয়া এই 576ৰ যেটো 5 সংখ্যাটো আছে ইয়াৰ যদি আমি বৰ্গমূল যদি উলাও নিকটতম যদি আমি বৰ্গমূল সংখ্যা আমি যদি উলাও তেতিয়াহ'লে কি হ'ব 2 বা 3 এটা 2 হলে কি হৈ যায় 4 হৈ যায় 3 হলে 9 হৈ যায় গতিকে আমি নিশ্চিতভাৱে ক'ব পাৰিম যে প্ৰথম যেটো সংখ্যা আছে বৰ্গমূলৰ যেটো দহকৰ সংখ্যা এটো কি হ'ব 2 হ'ব গতিকে বৰ্গমূলৰ এটা সংখ্যা মানে 2 হ'ব মানে দহকৰ সংখ্যাটো আমাৰ 2 নিশ্চিতভাৱে ওলাই গ'ল এতিয়া আমি প্ৰশ্নটো যদি চাওঁ 36 16 24 14 এতিয়া 2 সংখ্যাটো আমাৰ এটা সিট আছে গতিকে আমাৰ এটা আইডিয়া হৈ গ'ল যে 24 হ'ব লাগে কিন্তু যদি আৰু সংখ্যা যদি ইয়াত যদি 2 থাকে তেতিয়া আমি পাজলত পৰি যাম সেইকাৰণে আমি গোটেইকেইটা আমি ট্ৰিক্স এপ্লাই কৰোঁ আহক এতিয়া 2ৰ বৰ্গ 5ৰ ওচৰত হেয়ে বৰ্গমূলৰ এটা সংখ্যা আমাৰ 2 ওলাই গ'ল মানে দহকৰ স্থানৰ অংকটো আমাৰ 2 ওলাই গ'ল এতিয়া এককৰ স্থানৰ অংকটো কি হ'ব লাগে কৈছিলো যে হয় 4 নহলে 6 হয় 4 নহলে 6 সেই 4 নহয় 6 আমি কেনেকৈ নিৰ্ণয় কৰিম চাওক এতিয়া 2ৰ 2 স্কয়াৰৰ 2ক ইয়াৰ ওচৰৰ যেটো ডাঙৰ ক্ৰমিক সংখ্যা তাকে পূৰণ কৰিব লাগে মানে কি 2ৰ ওচৰৰ ডাঙৰ ক্ৰমিক সংখ্যাটো হৈছে 3 গতিকে 2 পূৰণ 3 6 হৈ গ'ল এতিয়া 6 সংখ্যাটো এই 576ৰ 5 সংখ্যাটোতকৈ কি আছে ডাঙৰ আছে আকৌ কৈছো যে 576ৰ যেটো নেকি 5 সংখ্যাটো আছে প্ৰথম যেটো শতক স্থানৰ যেটো আমাৰ ডিজিটটো আছে অংকটো আছে এটো আছে 5 এই 5 সংখ্যাটোতকৈ এই 6 সংখ্যাটো ডাঙৰ গতিকে আমাৰ একক স্থানৰ অংকটো কি হ'ব লাগে ডাঙৰ হ'ব নোৱাৰে 6তকৈ ডাঙৰ হ'ব নোৱাৰে গতিকে কি হ'ব লাগে গতিকে 6তকৈ যদি ডাঙৰ নহয় কি আছিল আৰু এটা 4 হয় 4 নহলে 6 গতিকে আমাৰ নিশ্চিতভাৱে ওলাই গ'ল যে দ্বিতীয় একক স্থানৰ অংকটো আমাৰ কি আছে 4 গতিকে বৰ্গমূলটো কি হ'ল যে 24 আছিল কি কয় 2 আছিল দহক স্থানৰ আৰু 4 হৈ গ'ল একক স্থানৰ গতিকে আমাৰ বৰ্গমূলৰ সংখ্যাটো হ'ল 24 গতিকে আমি কি কৰিব পাৰো উত্তৰটো আমি টিক মাৰ্ক দিব পাৰো 24 বুলি আমি এতিয়া 2 নম্বৰ উদাহৰণটো আলোচনা কৰো আমি আলোচনা কৰিম এতিয়া 6084 বৰ্গমূল হ'ল তে প্ৰশ্নটো আছে 64 78 68 72 গতিকে চাৰিটা অপচন দিয়া আছে তাৰ ভিতৰত যিকোনো এটা শুদ্ধ হ'ব গতিকে আমি কেনেকৈ উলিয়াম চাওক কি কৰিম ৰুট ওভাৰ 6084 আমি কি কৰিলো এই একক স্থানৰ যেটো অংকটো আছে 4 এই 4টো 1ৰ পৰা 10ৰ ভিতৰত কোনটো বৰ্গ সংখ্যাৰ একক স্থানৰ সংখ্যা পৰে আমি আগতে এই টেবুলটো আকৌ চাব লাগিব আপোনালোকে টেবুলটো যেনেকৈ পাৰে আপোনালোকে অকণ মন দি পেলাই অকণ মনত ৰাখিব চেষ্টা কৰিব এতিয়া এই যেটো সংখ্যাটো আমাৰ আছে 4 সংখ্যাটো এই 4 সংখ্যাটো আমাৰ পৰিব চাওক 4 সংখ্যাটো 2 আৰু 8ৰ 2 আৰু 8 সংখ্যাৰ আমাৰ বৰ্গমূলৰ একক স্থানৰ অংক 2 আৰু 8 সংখ্যাৰ যেহেতু বৰ্গমূলৰ একক স্থানৰ অংক গতিকে চাওক 6084 একক স্থানৰ অংকটো হ'ল 4 আৰু 2 আৰু 8ৰ বৰ্গ সংখ্যাৰ একক স্থানৰ অংক এই যেটো 4 সংখ্যাটো এটো 2 আৰু 8ৰ 1ৰ পৰা 10ৰ ভিতৰত 2 আৰু 8ৰ বৰ্গ সংখ্যাৰ একক স্থানৰ অংক এতিয়া আমাৰ কথা হ'ল এতেকে 6084 সংখ্যাটোৰ বৰ্গমূলৰ একক স্থানৰ অংকটো হয় কি হ'ব লাগিব 2 নহলে হ'ব লাগিব 8 হয় হ'ব লাগিব 2 নহলে হ'ব লাগিব 8 এতিয়া আমি কি কৰিছো দহক স্থানৰ অংকটো প্ৰথমে আমি উলিয়াই লওঁ যেহেতু একক স্থানৰ অংকটো 2 বা 8 হ'ব গতিকে হেতু আমি উলিয়াম একক স্থানৰ অংকটো উলিয়াব হলে কি কৰিব লাগে চাওক এতিয়া চাওক 6084 প্ৰথম
যি দুটা ডিজিট আছে 60 গতিকে 60 নিকটতম বৰ্গমূল হৈছে কিমান 7 মানে 7 স্কোয়াৰ কৰিলে কি হয় 49 হয় আৰু যদি 8 যদি স্কোয়াৰ কৰোঁ কি হ'ব 60তকৈ ডাঙৰ হৈ যায় গতিকে আমাৰ কি হ'ব 7 যেটো আছে 7 স্কোয়াৰ 49 এটো কি হ'ব এটো আমাৰ হ'ব একক স্থানৰ অংক একক স্থানৰ এই আমাৰ 6084 বৰ্গমূলৰ একক স্থানৰ অংকটো আমি পাই গলো 7 এতিয়া চাওক 7ৰ যেটো ক্ৰমিক নিকটতম যেটো সংখ্যা আছে 8 হাতৰ নিকটতম ক্ৰমিক ডাঙৰ সংখ্যাটো আছে 8 এতিয়া আমি যদি 8ৰ লগত 7টো পূৰণ কৰো কি হ'ব 56 এতিয়া এই 56 আমি কি কৰিম এই 56 সংখ্যাটো যেটো আছে 56 যেটো সংখ্যাটো আছে কি কি চাওক 6084 হাতীৰ যেটো হাতী সংখ্যাটো যেটো আছে 60 সংখ্যাটো আছে এই সংখ্যাটোতকৈ এই 56 টো কি আছে সৰু ডাঙৰ কি আছে সৰু আছে মানে কি হৈছে হাতীটো ডাঙৰ আছে 56 তকৈ ডাঙৰ আছে আকৌ কৈছো চাওক 6084 প্ৰথম যি দুটা সংখ্যা আছে হাতী এই হাতী সংখ্যাটো 56 যেটো ওলাইছে তাতকে কি আছে ডাঙৰ আছে গতিকে আমাৰ এই 2 আৰু 4ৰ ভিতৰত 2 আৰু 8ৰ ভিতৰত সদায় আমাৰ ডাঙৰ সংখ্যাটোহে আমাৰ বৰ্গমূলৰ কি হ'ব একক স্থানৰ অংকটো হ'ব গতিকে আমাৰ উত্তৰটো ওলাই গ'ল 78 ধন্যবাদ বন্ধু-বান্ধৱীসকল আমি বৰ্গমূল উলিওৱাৰ শেষৰ অংকটো কৰি পেলাই এইটো চেপ্টাৰৰ পৰা বা এইটো বিষয়ৰ পৰা আমি বেলেগ এটা বিষয়ত নেক্সট ভিডিঅ'ত আমি বেলেগ এটা বিষয় লৈ আপোনালোকৰ আগত উপস্থিত হ'ম আৰু এটি হৈছে আমাৰ বৰ্গমূল উলিওৱাৰ শেষ অংক আপোনালোকে অলপ মন দি পেলাই বুজি ল'ব 6889 ৰ বৰ্গমূল কিমান ইয়াত চাৰিটা অপচন দিয়া আছে 93 69 38 আৰু 83 গতিকে আমি আগতেই আপোনালোকে জানে যে বৰ্গমূল উলিয়াব হলে যে যেটো সংখ্যা আমাৰ দিয়া থাকিব তাৰ একক স্থানত থকা অংকটোৰ একক স্থানৰ অংকটো 1 পৰা 9 লৈকে থকা সংখ্যাবিলাকৰ বৰ্গৰ একক স্থানত কোনটো সংখ্যাৰ একক স্থানত থকা সংখ্যা গতিকে আপোনালোকে যদি আগৰ টেবুলটো ওলাই লয় তেতিয়া আমি গম পাম যে 3 ৰ বৰ্গমূল হৈছে 3 ৰ বৰ্গ হৈছে 9 আৰু ইয়াৰ একক স্থানৰ অংকটো হৈছে 9 আৰু ইফালে আছে 7ৰ বৰ্গ সংখ্যা হৈছে 49 আৰু ইয়াৰ একক স্থানৰ অংকটো হৈছে 9 গতিকে 9 সংখ্যাটো 7 আৰু 3ৰ বৰ্গ সংখ্যাৰ একক স্থানত থকা অংক গতিকে এই কাৰণে আমি কি কৰিছো 3 আৰু 7 আমি ভগাই দিছো গতিকে 3 আৰু 7 এই সংখ্যাটো হৈছে এই অংকটোটা হৈছে আমাৰ 6889 সংখ্যাটোৰ বৰ্গমূলৰ দশক স্থানত থকা অংকটো 3 হ'ব পাৰে বা 7 হ'ব পাৰে 3 আৰু 7ৰ পৰা মুঠতে 3 আৰু 7ৰ ভিতৰত যিকোনো এটা হ'ব এতিয়া আমি কি কৰিছো 6889 ৰ আমি 68 টো আমি প্ৰথমে লৈ লৈছো 68 টো প্ৰথমে লৈ লৈছো 68 যদি আমি নিকটতম বৰ্গমূললৈ আমি যদি ৰূপান্তৰ কৰো তেতিয়ালে 8ক যদি আমি স্কয়াৰ কৰো তেতিয়ালে আমাৰ 64 হয় আৰু 9ক যদি স্কয়াৰ কৰো তেতিয়ালে 81 হয় এতিয়া যেহেতু 64 টো 68 ৰ একেবাৰে নিকটতম সংখ্যা গতিকে আমি একক স্থানত 6889 ৰ একক স্থানৰ যেটো অংক এটো হ'ব আমি পাই গলো 8 এতিয়া দশক স্থানৰ অংকটো আমি আগতে কৈছো হয় 3 নহলে 7 এতিয়া কথা হল কেনেকৈ ওলাই চাই লওক আমি কি কৰিছিলো সব 8 স্কয়াৰ কৰিলো 64 ওলাইছিলে 9 স্কয়াৰ কৰিলো 81 ওলাইছিলে এতিয়া আমাৰ যেটো 8 আছিল 8ৰ 8ৰ ক্ৰমিক ডাঙৰ সংখ্যাটো 8ৰ ঠিক পিছৰ ডাঙৰ সংখ্যাটো ক্ৰমিক ঠিক পিছৰ ডাঙৰ সংখ্যাটো 9 গতিকে 8 আৰু 9 আমি যদি পূৰণ কৰো কিমান হ'ব 72 এই এতিয়া 68 সংখ্যাটো 72 তকৈ কি আছে 72 তকৈ কি আছে সৰু আছে আকৌ কৈ দিছো 68 সংখ্যাটো 72 সংখ্যাটোতকৈ কি আছে সৰু আছে গতিকে আমাৰ 7 আৰু 3ৰ ভিতৰত থকা সৰু সংখ্যাটোই হ'ব আমাৰ দশক একক স্থানত থকা অংক গতিকে আমাৰ 6889 ৰ বৰ্গমূল হ'ব আমি ইয়াত গম পাইছো কিমান 83 গতিকে অতি সহজভাৱে আপোনালোকে যিকোনো সংখ্যাৰ আপোনালোকে বৰ্গমূল ওলাব পাৰিব গতিকে কোন মন দি পেলাই আপোনালোকে 2-3 বাৰ
চালেই আপোনালোকে এই পদ্ধতিটো সহজে মনত ৰাখিব পাৰিব। ধন্যবাদ। আমাৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছৰ পৰ্যায়ত আমি UP বা LP টেটৰ বেলেগ এটা বিষয় লৈ আমি আপোনালোকৰ আগত উপস্থিত হ'ম। ধন্যবাদ।